নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল পাৰফেক্ট ৰিভাৰলৈ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীসমূহৰ ওপৰত আলোচনা কৰিম। নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওপৰত গুৰুত্বপূৰ্ণ পইণ্টসমূহ যিসমূহ পৰীক্ষাত অহা দেখা যায়, সেই পইণ্টসমূহ এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে। খুব চমুকৈ এই পইণ্টসমূহ উল্লেখ কৰা হৈছে, আপোনালোকে তাৰ পৰা বহি নোট কৰি ল'ব পাৰিব পইণ্টসমূহ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত এইকেইটা পইণ্টেই অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ওপৰতে ভিত্তি কৰি পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। প্ৰথম আহি গ'ল কাজিৰঙাৰ লোকেশ্যন। কাজিৰঙাৰ লোকেশ্যন হৈছে গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও। এই তিনিখন জিলাত কাজিৰঙা নেশ্যনেল পাৰ্ক বিয়পি আছে। কোনো ঠাইত শোণিতপুৰকো ইয়াত উল্লেখ কৰা দেখা যায়। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কক কাজিৰঙাই এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ডিক্লেয়াৰ কৰিছিল 1974 চনত। আৰু ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাজিৰঙাক ডিক্লেয়াৰ কৰা হৈছিলে 1985 চনত। আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে কাজিৰঙাক ডিক্লেয়াৰ কৰা হৈছিলে 2006 চনত। গেম চেঞ্চুৰী হিচাপে কাজিৰঙাক ডিক্লেয়াৰ কৰা হৈছিলে 1916 চনত। আৰু কাজিৰঙাৰ এৰিয়া হৈছে 430 বৰ্গ কিলোমিটাৰ। দ্বিতীয়তে আহি গ'ল ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱাৰ লোকেশ্যন হৈছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা। বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিব্ৰু-চৈখোৱাক 1997 চনত ঘোষণা কৰা হৈছিলে। আৰু ডিব্ৰু-চৈখোৱাক এখন নেশ্যনেল পাৰ্ক হিচাপে 1999 চনত ঘোষণা কৰা হৈছিলে। আৰু ডিব্ৰু-চৈখোৱা দেওহাঁহৰ বাবে বিখ্যাত। আৰু ইয়াত বনৰীয়া ঘোঁৰাও পোৱা যায় ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কক। আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ এৰিয়া হৈছে 350 বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছত আহি গ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লোকেশ্যন হৈছে বাক্সা আৰু চিৰাং ডিষ্ট্ৰিক্ট। মানাহক টাইগাৰ ৰিজাৰ্ভ হিচাপে 1973 চনত ডিক্লেয়াৰ কৰা হৈছিলে। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1989 চনত ডিক্লেয়াৰ কৰা হৈছিল। আৰু মানাহক এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1990 চনত স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু মানাহৰ এৰিয়া হৈছে 950 বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছত আহি গ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ লোকেশ্যন হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। আৰু নামেৰিক এখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে 1998 চনত। আৰু এখন টাইগাৰ ৰিজাৰ্ভ হিচাপে 2000 চনত ডিক্লেয়াৰ কৰা হৈছিলে। আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়া হৈছে 200 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং জিলাত অৱস্থিত। আৰু ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 1985 চনত। আৰু এখন নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে 1999 চনত। আৰু ওৰাং নেশ্যনেল পাৰ্কৰ এৰিয়া হৈছে 78.81 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰ পাছত আহি গ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লোকেশ্যন হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। দিহিং পাটকাইক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 2004 চনত ডিক্লেয়াৰ কৰা হৈছিলে। আৰু এখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে 2021 চনৰ 9 জুন তাৰিখে। আৰু দিহিং পাটকাই এৰিয়া হৈছে 231.65 বৰ্গ কিলোমিটাৰ। ৰায়মনা নেশ্যনেল পাৰ্ক। ৰায়মনা হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত। আৰু ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে 5 জুন 2021 আৰু ইয়াৰ এৰিয়া হৈছে 442 বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছত আমি ৱাইল্ড লাইফ চেঞ্চুৰীসমূহৰ বিষয়ে আলোচনা কৰিম। ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওপৰত সাধাৰণতে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কোন জিলাত অৱস্থিত তাৰ ওপৰতহে বেছিকৈ প্ৰশ্ন অহা দেখা যায়। গতিকে আমি এফালে ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এফালে ইয়াৰ লোকেশ্যন আমি ইয়াত দিয়া হৈছে। গতিকে সেইসমূহৰ ভিতৰত হৈছে হৰঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে যোৰহাটত অৱস্থিত। আৰু গৰমপানী অভয়াৰণ্য অৱস্থিত কাৰ্বি আংলং জিলাত। বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে শোণিতপুৰ জিলাত অৱস্থিত। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ওদালগুৰি জিলাত অৱস্থিত। সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী শোণিতপুৰত অৱস্থিত। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মৰিগাঁও জিলাত অৱস্থিত। পানীদিহিং বাৰ্ড চেঞ্চুৰী শিৱসাগৰ জিলাত অৱস্থিত। ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনিচুকীয়া জিলাত অৱস্থিত। নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং জিলাত অৱস্থিত। ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং জিলাত অৱস্থিত। লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী নগাঁও জিলাত অৱস্থিত। চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং জিলাত অৱস্থিত। নামবৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী গোলাঘাট জিলাত অৱস্থিত।
বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী কাছাৰ আৰু ডিমা হাছাও জিলাত অৱস্থিত। আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী কামৰূপ মেট্ৰত অৱস্থিত। দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী জালুকবাৰীত অৱস্থিত। আৰু অসমত থকা দুখন বায়'স্ফিয়ৰ ৰিজাৰ্ভ হৈছে মানাস বায়'স্ফিয়ৰ ৰিজাৰ্ভ আৰু ডিব্ৰু-চৈখোৱা বায়'স্ফিয়ৰ ৰিজাৰ্ভ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টোত আমি 7খন নেশ্যনেল পাৰ্ক, 17খন ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 2খন বায়'স্ফিয়ৰ ৰিজাৰ্ভৰ বিষয়ে আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।